আজি প্ৰতিদিন টাইমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰা এচিভাৰ এৱাৰ্ডছত উপস্থিত থাকোঁ। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। বঁটা প্ৰদান অনুষ্ঠানটোত অসমৰ কেইবাজনো বিশিষ্ট বুদ্ধিজীৱী, সাহিত্যিক, সাংবাদিক, অভিনেতা অভিনেত্ৰী, কণ্ঠশিল্পী, সত্ৰাধিকাৰ, মন্ত্ৰী, বিধায়ক, খেলুৱৈ, নেতা, সমাজকৰ্মী আদি উপস্থিত থাকে। বিশিষ্ট বুদ্ধিজীৱী নগেন শইকীয়া ছাৰক জীৱনজোৰা সাধনা বঁটা আৰু হাইদৰ হুছেইন ডাঙৰীয়াক স্বাধীন বঁটা প্ৰদান কৰে প্ৰতিদিন গোষ্ঠীয়ে। গৱেষকসকল আৰু উপস্থিত ছাত্ৰ ছাত্ৰীসকল, জয় জয়তী আজি সভাখনত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ কথা আমি সকলোৱে জানো। প্ৰতিগৰাকী অসমীয়াই